ওয়াক অ্যারাউন্ড চাই লওক আপুনি। আমি এতিয়া এখন মটৰ ব্লগ কৰিম, পুৰা ওয়াক অ্যারাউন্ড এটা জেগা। এইখিনিৰ পৰা এটা ভিউ চাব, কণ্টিনিউ কৰোঁ। ইয়াত যদি আপুনি স্পীডত এইখনৰ লগত কৰ্ণাৰ লগত ইজি হৈ গৈছে, কিয় কাৰণে টায়াৰ যায় ভিউ। কমন আপত অলপ কষ্ট পাইছে, হোৱা নাই, কষ্ট পাইছে অলপ। Nope. So what is up everyone? Welcome back to my channel. Hope কৰো যাতে সবে ঠিক আছে আৰু এই কৰোনা টাইমত যাতে সব সেফ আছে। সো আজি আমি আছো য'ত মই মোৰ স্কুটিখন এবাৰ ৰিভিউ কৰিছিলোঁ, য'ত মই দেখাইছিলোঁ যে স্মোক কৰিছিলোঁ। যদি আপুনি এইটো ভিডিঅ' চোৱা নাই, মই লিংকত ডিছক্ৰিপশ্যনত দি দিম, চাই ল'ব। আৰু এতিয়া মোৰ লগত আছে এখন SR 125। তো আজি আমি এখনৰ ৰিভিউ কৰিম। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এখনৰ ৰিভিউ কৰিম বুলি, বাট কৰা হোৱা নাছিল। চ' আৰু কি কয়, মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে যদি কাৰোবাৰ লগত বেলেগকৈ মানে নতুন বাইক লৈছে কোনোবাই আৰু সেইখনৰ কোনোবাই ৰিভিউ কৰিব খুজিছে, প্লিজ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। আহি আছে চাগে স্ক্ৰীণত, চাই ল'ব আপুনি। বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে সেনেকৈ মানে কোনোবাই যদি ইণ্টাৰেষ্টেড আছে ডু কমেণ্ট আৰু DM কৰিব ইনষ্টাগ্ৰামত। তো বলক আজি মই এডিডাছ পিন্ধি আহিছোঁ এডিডাছৰ জেগাত। তো বলক ব্লগটো ষ্টাৰ্ট কৰোঁ। তো বলক এখন স্পেক্সৰ লগত ষ্টাৰ্ট কৰোঁ। ইঞ্জিন হ'ল অভিয়াছলি 124, চবৰে নামতে 125 থাকে। 1 bhp ইফাল হৈ যায় আৰু এমিশ্যন টাইপ BS6 অভিয়াছলি। কাৰ্ব ৱেইট 118 kgs আৰু মেক্স পাৱাৰ 9.92 BHP। মই এইটো চাই আছোঁ কিয় কাৰণে মোৰ ইমান এখনৰ বিষয়ে নাজানো। ফাৰ্ষ্ট টাইম আৰু এখন মোৰ ৰিভিউ কৰা। আপুনি চাগে এপ্ৰিলে 160ৰ চাইছে মোৰ ৰিভিউ কৰা। প্লিজ যদি চোৱা নাই এখনো চাই ল'ব আপুনি, লিংক থাকিব ডিছক্ৰিপশ্যনত। আৰু ইয়াত ফ্ৰণ্টৰ পৰা আপুনি চাই লওক এবাৰ, পূৰা ফ্ৰণ্টৰ পৰা চাই লওক, পূৰা ব্লু আপুনি দেখাই পাই আছে। আৰু এইখিনিততো পূৰা ইটালিয়ান ফ্লেগৰ চাইন, কিহৰ কাৰণে অভিয়াছলি এপ্ৰিলিয়া ইজ ইটালিয়ান কোম্পানী। চ' আৰু ইয়াত এতিয়া আপুনি এবাৰ অডোমিটাৰটোও চাই লওক। অডোমিটাৰ এনেকুৱা পূৰা 160 টাইপ, SR 160 টাইপ পূৰা এনেকুৱা। ইয়াত কিলোমিটাৰ 5000 কিমান চলিছে, ফুল টেংকি ৰাখিছে ল'ৰা, ইয়াতছে বেছি আৰু কি লাগে। আৰু পূৰা বডিটো এবাৰ চাই লওক আপুনি, পূৰা ফুল কেনেকুৱা লাগি আছে। চব ছেমেই হয়, খালি চিট অলপ সৰু হয় SR 160তকৈ। আৰু টায়াৰ টাইপটো অভিয়াছলি 14 ইঞ্চ, এপ্ৰিলে একটো এইটোত কমি নাৰাখে। বেছি একো চেঞ্জেছ নাই, খালি 160ত এইটো নাপায়। 160ত সেইটো সৰু থাকে অলপ, আৰু 160 আৰু এখন 125ত এইটো আহি যায়। সেনেকৈ ইয়াৰ পৰা চব এটেচ হয়। এইটো যদি ভাঙি যায় ইনকেছ কিবাৰ কাৰণে বহুত দুখ লাগি যায়। এইটোৰ দামে বহুত, এপ্ৰিলিয়া ইজ কষ্টলি ব্ৰ, কষ্টলি আছে। আৰু ইয়াৰ পৰা বেছি একো নাই। এটা ৱাক এৰাউণ্ড এটা দি দিলোঁ আপোনাক SR 125। এইটো SR 125 ল'ব, ইয়াত আছে CBS কম্বি ব্ৰেকিং চিষ্টেম অভিয়াছলি। বেছি একো নাই, স্কুটিখন বহুত ধুনীয়া। আৰু ইয়াৰ আমি ডিগ্গি চিগ্গি চাই লৈ পেলাই আপোনাৰ স্পেক্স চব কৈ আছোঁ আকৌ। ঠিক আছিল, এইখিনিয়ে আছিল বৰ্তমান। নাই আৰু দিম ধৈৰ্য ৰাখোঁ, আৰু দিম। তো মাস্কটো খুলিয়ে লওঁ, বহুত গৰম কিহৰ কাৰণে বাপৰে। গুৱাহাটীত বৰ্তমান বহুত অসহ্য গৰম, লাগাতছে বেছিয়ে গৰম। তো মাস্কটো খুলিয়ে লৈছোঁ। দাড়ি চাৰি কাটি ক্লিন চেভ পূৰা, ক্লিন নহয় ট্ৰিম কৰিছোঁ, চলি যায় আৰু। এখনৰ চ' হৈ গ'ল আধা আধি ৰিভিউ। আৰু আপোনাক ডিগ্গি স্পেচ দেখাই আছোঁ, আৰু মানে কেনেকুৱা হয় চলাত, কেনেকুৱা হয় আপোনাক মটৰ ব্লগিং চব দি আছোঁ। আৰু প্লাছ এখনৰ কিমান মাইলেজ পায়, পূৰা অভাৰঅল কিমান মাইলেজ হয়। চ' সেনেকুৱা বেছি নাই ক'ব গ'লে। আৰু প্লিজ আপোনাৰ কাৰণে বহুত কষ্ট কৰি আছোঁ, ইমান গৰমখনত আপোনাৰ কাৰণে এখনৰ ৰিভিউ কৰি আছোঁ। আৰু যদি প্লিজ আকৌ কৈ আছোঁ আপোনাক, যদি কোনোবাই যদি নতুন স্কুটি বাইক লৈছে কোনোবাই, প্লিজ ডু কণ্টেক্ট মি ইন ইনষ্টাগ্ৰাম। আহি আছে এতিয়াও চাগে, এবাৰ চাই ল'ব আপুনি। ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব, মই বহুত হেপ্পী থাকিম যদি আপুনি কয় কি মোৰ বাইকখন ৰিভিউ কৰা বুলি। অভিয়াছলি কৰিম, মোকো ভাল লাগে স্কুটি বাইকৰ এনথুচিয়াষ্ট GS2 মই। চ' প্লিজ ক'ব মোক, আৰু ব'লক আগলৈ ফাৰ্ডাৰ আমি কণ্টিনিউ কৰোঁ। মাস্কটো পিন্ধিয়ে লওঁ নিজৰ ছেফটিৰ কাৰণে। আপুনি সদায় মাস্ক পিন্ধি থাকিব য'তো যায়, প্লিজ মাস্ক পিন্ধিব। চ' মাস্কটো পিন্ধি লৈ পেলাই কণ্টিনিউ কৰোঁ। তো এখনৰ ডিগ্গি আমি এতিয়া চেক কৰিম। ডিগ্গিখন খুলিলোঁ। ই পানী বটল এক্সট্ৰা ৰাখি দিয়ে, তই গৰম হ'বৰ কাৰণে পানী বটল থৈ দিছিলি।
পানী বটল ওলাই দিলোঁ, গামোচা ৰখা আছে, ঠিক আছে বাৰু। আৰু ইয়াত অলমষ্ট আপোনাৰ 6 to 6.5 থাকিব লাগে মোৰ হিচাপত, 125 যিহেতু হয়, মোকতো ছেমেই লাগি আছে। তো ইমানেই আছিল, এইখনৰ বেছি একো ক'ব লগা নাই। টায়াৰ চাইজটো আপুনি চাই ল'লে। এবাৰ বেগটো আপুনি এবাৰ চেক কৰক। বেগটো আপোনাৰ চাওক, ইয়াত অলপ স্পেচ আছে লাইটটোৰ, ইমান একো স্পেচিফিকেশ্যন নাই। কিন্তু যদি এইখিনিত আৰু ইয়াত এই ইণ্ডিকেটৰ দুটাত যদি স্ম'ক কৰি দিয়া যায় LED লাইটছৰ লগত, বহুত ধুনীয়া লাগে এপ্ৰিলে। আৰু যদি এইখিনি কাটি দিয়ে এপ্ৰিলে, ইয়াত স্ম'ক কৰি দিলে বহুত ধুনীয়া লাগে। প্লাছ সেনেকুৱা বেছি একো স্পেচ নাই, টিভি টাইপ হয় অভিয়াছলি। ডেঞ্জাৰ দৰে এখন 14 ইঞ্চ, ভাই চাহাবা, মোৰখনত চালা খতমেই হৈ যায়। 14 ইঞ্চ বুলি নাম ক'ব গ'লে এখনত খতমেই হৈ থাকে। এখন চালা 12তে আটকি যায়, কিন্তু এইখনৰতো এই ডাঙৰ MRF টায়াৰ আৰু কি লাগে। চাবলৈ এতিয়া মটৰব্লগ ষ্টাৰ্ট দিওঁ, লেটছ গো। অ'কে গাইজ, এতিয়া আমি এটা ৱাক এৰাউণ্ড চাই লওক আপুনি। আমি এতিয়া এইখনৰ মটৰব্লগ কৰিম, পূৰা ৱাক এৰাউণ্ড এটা। বলক এইটো ষ্টাৰ্ট কৰোঁ এতিয়া মটৰব্লগটো। ইগনিশ্যন দিলোঁ, ইগনিশ্যনটো চাই লওক, পূৰা SR 160 দৰে। অলপ পটাপট লকডাউন হোৱাৰ আগে আগে। মোক ইটোৱে বেয়া লাগে এপ্ৰিলিয়াৰ, ক'ত থাকে চাওকচোন, হণ্ডাৰ থাকে এইখিনিতে, এইখনৰ ষ্ট্ৰেচ কৰিব লাগে। বলক এটা বস্তু এটা ক'ব পাহৰি গ'লোঁ, ইয়াত চব পাছিংটো আছে। হণ্ডা চণ্ডাৰ এইটো বহুত কমেই দিয়ে, নতুন থাকে হণ্ডা ফ্ৰজা 350 ওলাব, তাত পাছিংটো দিব। এতিয়া আমি এখন যাই লৈ পেলাই চাওঁ, বলক। এংগল কেমেৰা ঠিকে আছে, টায়াৰৰ কাৰণে এখন হেণ্ডেল কৰিব ভাল লাগি আছে। আৰামত 60 পাই গৈছে, ধুনীয়া এখন। পিক আপ ভাল আছে এখনত। চাওঁ কি হ'ল, এইকেইটা অহা নাই যে। অ'কে, এখনৰ পিক আপ ভাল আছে, কিন্তু ছাছপেনশ্যন ছেম পূৰা SR 160 আছে, বহুত টাফ। এখন কণ্ট্ৰল কৰিও SR 160তকৈ বেছি ইজি হৈ আছে, কণ্ট্ৰল কৰিব বেছি ইজি এখন। ইয়াৰ কাৰণে অলপ বডিটো অলপ সৰু আছে, প্লাছ কিন্তু ছাছপেনশ্যন বাপৰে গোটেই গাড়ী কঁপাই দিয়ে, পূৰা স্কুটাৰ কঁপাই দি আছে। চলাই ভাল লাগিছে, এইখনৰ ইনষ্টেণ্ট ভাল, কিন্তু মিড ৰেঞ্জ পিক আপটো অলপ কম। মিড ৰেঞ্জত অলপ মাৰ খাই যায়, মিড ৰেঞ্জত অলপ পিক আপটো ল'ব। 60 মান ক্ৰছ কৰাৰ পিছত অলপ কষ্ট পায় 125, কিন্তু 160খনে কষ্ট নাপায়। এইখিনিততো পূৰা ডেড এণ্ড, অলপ মিষ্টেক আৰু ইউ আৰ ট'টেলি ডাউন হয়। এইখিনি পূৰা ব্লাইণ্ড ফল্ড, ইমান সৰু ৰাস্তা, ইয়াত চালা ACV সোমাই দিয়ে, বহুত সৰু ৰাস্তা, ইয়াত ACVয়ে সোমাই দিয়ে, ভাবকচোন। চলাইতে বঢ়িয়া লাগিছে, নেক্সট লেভেল। এইটো কুকুৰটো চাওক, কৰ্গীৰ দৰে, কি ধুনীয়া কুকুৰ আছিল। মজা লাগি আছে দেই এখন চলাই। কমফৰ্ট সেনেকা নাই ক'ব গ'লে, কমফৰ্ট মানে ছাছপেনশ্যন আৰু চিটৰ কথা কৈ আছোঁ। ছাছপেনশ্যনটো বাপৰে বাপ, অলপ এইটো যে স্পীড ব্ৰেকাৰ টাইপ আহি আছে ন, ইয়াত পূৰা মানে হুইল বাউন্স হৈ আছে, পূৰা হুইলে বাউন্স হৈ আছে। আৰু ব্ৰেক মাৰি দিলে অলপ মানে ডিচেবল হৈ যায় বস্তুটো, মানে অলপ মানে কষ্ট পায় ছাইড ৱেচৰ ফালে যায়, সেইকাৰণে বাম্পছত। এনেই অল অভাৰ ভালেই আছে, কিন্তু ছাছপেনশ্যন আৰু সিটে অলপ কি কৰিছে বস্তুটো, মানে এক্সট্ৰা ষ্টিফ কৰি দিছে। তো আমি এতিয়া ৰাস্তাত নামিছোঁ। ৰাইট এটা দিম, নীতিশ
ব্ৰেক অলপ ষ্টিভ আছে, ইয়াতে গম পাই যে ব্ৰেক কিমান ষ্টিভ আছে, কিন্তু যাৰ এবাৰ চলোৱা হেবিট হৈ যাব সি পাৰিব। ব্ৰেক অলপ ষ্টিভ আছে, মানে স্পীডত অলপ কণ্ট্ৰল কৰিব টান হয় ব্ৰেকটো। আৰু মানে হুইল বেছি ডাঙৰ হোৱাৰ কাৰণে বডি মাছৰ লগত হুইল বেছি ডাঙৰ হোৱাৰ কাৰণে কি হৈছে বস্তুটো একদম হুইলটো ফিল কৰা যায়, আৰু হুইলটো মানে আপোনাক মানে অলপ ডিচেবল কৰি দিয়ে। যেনে গ্ৰাজিয়াত আপোনাৰ অলপ কণ্ট্ৰলেবল হয়, কিন্তু ইয়াত মানে বস্তুটো মানে বহুত বেছি এলাইন হৈ যায়। কিন্তু এনেই ঠিক আছে, কণ্ট্ৰল কৰিব ভাল লাগি আছে। এইটো আমি আৰু এটা গলিৰ ভিতৰত আহিছোঁ, পুৰা মানে ভিতৰত, আৰু এইটো একদম বঢ়িয়া জেগা। এইটো কৈছোঁ ন, ডেঞ্জাৰ জেগা। কাষে কাষে ঘূৰিবৰ কাৰণে, এক্সপিৰিয়েঞ্চটো ল'বৰ কাৰণে মজা জেগা এইখিনি। এইখিনিৰ পৰা এটা ভিউ চাব, ইয়াৰ পৰা এটা ভিউ চাওক, পুৰা ব্ৰহ্মপুত্ৰ দেখা পাই আছে, পুৰা ভিউ চাওক তালৈকে পুৰা দেখা পাই আছে। একদম ব্ৰহ্মপুত্ৰৰ ৱেভছ কেইটা চাওক কিমান মানে স্পীডত গৈ আছে ৱেভছ কেইটা। খাতৰা মানে পুৰা ডেঞ্জাৰ, মানে ৱেভৰ যোনটো স্পীড থাকে ন টাইডৰ, চাওক পুৰা ৱৰ্ল্ডপুল একদম মাজে মাজে বনাই আছে। চাবলৈ এইখিনিৰ পৰা কণ্টিনিউ কৰোঁ। ইয়াত যদি আপুনি স্পীডত এইখনৰ লগত কণৰ লগত ইজি হৈ হৈছে, কিয় কাৰণে টায়াৰ ভিউজ এণ্ড বঢ়িয়া আছে। সেইখিনি চাওক, কণ্ট্ৰল কৰিব ইজি হৈছে। কিন্তু SR 160 মানে টায়াৰৰ উইথটো বহুত বেছি মোটা হৈছে, পুৰা ডেঞ্জাৰ ব্লাইণ্ড ফল্ড এইখিনি। खुली में सदाय स्लो होने का। বৰষুণ দিওঁ দিওঁ ৱেডাৰ হৈছে অলপ। এনেই বেয়া লগা নাই চলাই, ইকনমিক চলাই ভালে লাগে। 40 ইজি লৈ লয়, আৰামত 40 লৈ লয়। ধুনীয়া জেগা এইখিনি, চব কি ধুনীয়া কৰ্ণাৰ লৈ আছে। কৰ্ণাৰটো ডেঞ্জাৰ লৈ আছে, কৰ্ণাৰ এইখিনিতে ৰখি দিম এতিয়া অলপ। এইটো কষ্ট পাই যায়, এইখিনি এক্সট্ৰাকে লাট মাৰিব লাগে। চাই লওক এবাৰ কেনে লাগিছে। SR 125 ডাঙৰ ৰিমছ, এইটো ডাঙৰ ৰিমছৰ কাৰণে কণ্ট্ৰল লাগি আছে, কণ্ট্ৰলেবল, বহুত কণ্ট্ৰলেবল। কিন্তু SR 125ৰ আগৰৰ উইথটো অলপ বেছি ডাঙৰ, কিন্তু অল অভাৰ ভাল লাগিছে চলাই। এখনৰ এটা টপ স্পীড মাৰি 3 পইচা 5500, 5000 নহয় 500 কিমান চলিছে, লল চৰি 553 চলিছে। এটা কুইক টপ স্পীড এটা মাৰি আহোঁ, লেটছ গো। সিক্সটি পালোঁ, এইখিনি কাৰ্ভ আছে অলপ, চাইড দিয়ক দাদা। আগত বেমা নাথাকিলে হৈছে, নহ'লে চেফ। কামান 60 পালোঁ, কামান 80, কামান। আপত অলপ কষ্ট পাইছে, হোৱা নাই, কষ্ট পাইছে অলপ। Nope. 80 টানাই চাওঁ। Come on. Last step. 80. Woo!
ভাই সাহাব 80 বহুতে কষ্ট পাই গৈছে 80 বহুতে কষ্ট পাইছে দেই চলো ইয়াৰ পৰা আমি ৰিটাৰ্ণ হ'ম ওকে লেটছ গো ওৱান মোৰ 40 ले ভালে ধৰে 60 ले ভালে ধৰে তাৰ পিছতে কষ্টটো পাই যায় रोलर कोस्टर मैन आए है रखाई दिले নহয় পুরা पिकअप নাই মানে যেতিয়া ডাইরেক্ট রেস দিও না মানে ইনস্ট্যান্ট নালায় ইনস্ট্যান্ট বহুত বেয়া 40 ले ভালে ধরে কিন্তু তার পিছত কষ্ট পাই যায় চাওক আধাতে আটকি গল আধাতে আটকি গৈছে ফুল শটেল দবাই দিছে কিন্তু ইঞ্জিনে কষ্ট পাই অলপ ওকে লম্বা স্ট্রেচ 30 জোনত আছে কিন্তু আমি 65 চলি আছো কমন লম্বা স্ট্রেচ 80 ম্যান 80 পিছত আৰু কষ্ট পাই যায় নতুন ইঞ্জিন না সেইকাৰণে কষ্ট পাই যায় অলপ স্কুটিখন সি অলপ মানে চাই কৰে কেমেৰা চাই হয় চ' আমি নেদেখা তাক চ' কেনেকুৱা লাগিল ভিডিঅ'টো ক'ব টপ স্পীড চেক এটা কৰি আহিলোঁ কিন্তু 65 পিছত বহুত কষ্ট পায় টানিবৰ কাৰণে ইচ্ছিলে নতুন ইঞ্জিন সিটোৰ কাৰণে হ'ব পাৰে চ' ক'ব কেনেকুৱা লাগিছে চাই পেলাই ভিডিঅ'টো কমেণ্ট কৰিব ঠিক আছে তেতিয়াহ'লে টেক কেয়াৰ বাই বাই চি ইউ নেক্সট টাইম